আজি আমি উৎপাদীকৰণে দ্বিঘাত সমীকৰণ সমাধান কৰাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে মই অনুশীলনী 4.1ত 1 নম্বৰৰ 8টো কৰিছিলোঁ, যিটো ভুল হৈছিলে। সেইটো মই আকৌ কৰি দিছোঁ, ডেছক্ৰিপশ্যনত দিয়া হৈ আছিলে, তথাপিও মই আকৌ এবাৰ কৰি দিছোঁ। 1 নম্বৰ 8 x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 is equal to x minus 2 whole cube. ভাঙি দিলোঁ, x cube minus 4x square minus x plus 1 is equal to a cube minus b cube 8 minus thrice ab 3 into x into 2 x minus 2 x cube minus 4x square minus x plus 1 x cube minus 8 3 into 2 6x x minus 2 x cube minus 4x square minus x plus 1 equal to x cube minus 8 minus 6 into x 6x square plus 6 into 2 minus plus 12x equal to x cube কাটা যাব নাথাকিব, minus 4x square তাৰপিছতে এইটো 6x square plus 6x square minus x তাৰপিছত এইফালে এইটো 12x টো যদি লেফ্ট হেণ্ড চাইডে আনো 12x হৈ যাব, minus 12x তাৰপৰা x কাম হৈ গ'ল 1 আৰু এইফালে minus 8 টো যদি লেফ্ট হেণ্ড চাইডে আনো প্লাছ 8 হৈ গ'ল 9 equal to 0 2x square minus 13x plus 9 equal to 0 তো হ'ব। এইটো দ্বিঘাত সমীকৰণ হয়, যিহেতু ইয়াতে x স্কোৱাৰ সহগ টো শূন্য নহয় আৰু এক্সৰ উচ্চতম ঘাত হৈছে 2, গতিকে এই দ্বিঘাত সমীকৰণ হ'ব। আমি ডাইৰেক্ট অনুশীলনীলৈ আহিছোঁ। উৎপাদীকৰণৰে অনুশীলনী অংককেইটা কৰিলে গম পোৱা যাব। অনুশীলনী 4.2 মই প্ৰথম অংকটো কৰি দিছোঁ। 1 নম্বৰ উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিওৱা। x স্কোৱাৰ মাইনাছ 3x মাইনাছ 2 ইকুৱেল টু 0। আমি এইটো দ্বিঘাত সমীকৰণ আমি মূল সদায় দুটাই পাম। কেতিয়াবা মূল দুটা সমান হ'ব পাৰে, মূল দুটা সমানো হ'ব পাৰে, মূল কাল্পনিকো হ'ব পাৰে, কিন্তু মূল বেছিকেলি আমি দুটাই পাম, তাতকৈ বেছি নাপাওঁ। তো সমাধান কৰিব লগা হ'লে আমি কি কৰিম, ইয়াতে c আৰু ইয়াৰ x স্কোৱাৰৰ সহগ a, c আৰু a মানটো আমি চাই ল'ম। c মানটো আছে 10, a মানটো আছে 1, গতিকে আমি দুটা মাল্টিপ্লাই কৰিম। মাল্টিপ্লাই কৰিলে আমি কি পাম 10টো আমি এতিয়া কি কৰিম, আমি 10টো আমি এতিয়া উৎপাদকত ভাঙি দিম। কি পাম ইয়াত, আমি যদি 2 into 5 পাম, তাৰপিছতে আমি দুটাই পাম 2 into 5 পাম। গতিকে আমি এই 2 আৰু 5 এই দুটা লগ লগাই আমি 3টো আনিব লাগিব। কেনেকৈ আনিম আমি চাব লাগিব। x স্কোৱাৰ মাইনাছ 3 পাব লগা হ'লে আমি কি কৰিব লাগিব, 5 minus 2 কৰি দিলে 3 পাই যাম। x minus 10 equal to 0। এতিয়া x স্কোৱাৰ মাইনাছ 5x প্লাছ 2x মাইনাছ প্লাছ হৈ যায়, মাইনাছ প্লাছ হৈ গ'ল, প্লাছ 10 equal to 0। এতিয়া x এটা কমন আনিলোঁ, x minus 5 প্লাছ 2 এটা কমন আহিলে x minus 5 equal to 0। এতিয়া x minus এতিয়া x minus 5 কমন আহিলে দুটাৰ পৰা, তাৰপৰা থাকিব x plus 2 0। এতিয়া আমি কি ক'ম, এইটোৰ পূৰণফল এইটোৰ পূৰণফল দুটা 0, অৰ্থাৎ আমি কি হ'ব লাগিব, হয় x minus 5 equal to 0 নহ'লে x plus 2 equal to 0, বা দুইটাই 0 হ'ব পাৰে। গতিকে আমি এটাকে আমি কি কৰিম, x minus 5 is equal to 0 বা x plus 2 equal to 0। ইয়াৰ পৰা আমি x মানটো কি পাম, এইটো পাম প্লাছ 5 আৰু বা x equal to minus 2। ইয়াৰ ৰুট দুটা কি হ'ব, এনচাৰটো কি হ'ব, যে 5 পাম আৰু -2 পাম। হ'ল প্ৰথমটো। তাৰপিছতে আমি প্ৰথমটো কৰিলোঁ, এতিয়া আমি কি কৰিম, 2টো নকৰোঁ, 2টো একেই হ'ব,
দুইটো একে হ'ব 3 নম্বৰটো কৰি চাম আমি 1 নম্বৰ এইটো প্ৰথম আছিলে এটা 3 নম্বৰটো কৰি চাওঁ 3 নম্বৰটো কি আছে √2x² √2x² plus 7x plus 5 √2 = 0 এতিয়া আমি ইয়াতে x² সহগ হৈছে √2 আৰু c ভ্যালুটো হৈছে 5 √2 গতিকে আমি এই দুটা মাল্টিপ্লাই কৰিলে কিমান পাম আমি √2 into 5 √2 √2 into 5 √2 √2 into √2 কিমান হ'ব 2 হ'ব আৰু 5 থাকিব 5 into 2 10 আমি ইয়াৰ মাল্টিপ্লিকেশ্যনটো কিমান পালো 10 এতিয়া 10 টো আমি যদি উৎপাদকত যদি আমি ভাগো 10 টোক 10 উৎপাদক হ'ব কি 2 আৰু 5 2 5 যা 10 গতিকে 2 5 হ'ব গতিকে আমি ডাইৰেক্ট এইটো কৰিম √2x² প্লাস ডাইৰেক্ট আমি 2x plus 5x plus 5 √2 = 0 তো কৰিব পাৰোঁ তাৰপিছত যেটা আমি কি কৰিম √2x এটা কমন লৈ আহিব পাৰোঁ প্ৰথম দুটাৰ পৰা √2x এটা আমি কমন নিব পাৰোঁ √2x এটা কমন √2x এটা কমন ল'লে তেতিয়া থাকিব কি হয় প্ৰথমটো থাকিব x আৰু প্লাস যিটো সেকেন্ড থাকিব √2 আকৌ এইটো বা 5 এটা কমন লৈ আহিলে x plus √2 = 0 এতিয়া এই দুইটা ৰাশিৰ পৰা আমি x plus √2 এটা কমন আনিম তা থাকি গ'লে এইটো প্ৰথম ৰাশিটো থাকিব √2x plus 5 থাকি গ'ল 0 তাকে x হ'ব x plus √2 = 0 or √2x plus 5 = 0 √2x x minus √2 or x minus 5 by √2 এই দুটাই ৰুট হ'ব minus √2 হ'ব এনসাৰটো আৰু minus 5 by √2 হ'ব তিনি নম্বৰ দিছে দুটা সংখ্যা উলিয়া যাৰ সমষ্টি 27 আৰু গুণফল 182 এইটো একদম সহজ ধৰো এটা সংখ্যা ধৰি লম প্ৰথমতে ধৰো এটা সংখ্যা x আনটো সংখ্যা কি হ'ব আনটো সংখ্যা কিমান হ'ব যেটো সমষ্টি মানে দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাওঁ 27 পাওঁ গতিকে এটা যদি x হয় আনটো কিমান হ'ব 27 মাইনাস মানে কি হ'ব x plus y = 27 x তো আমি পালো এটা এইটো আৰু y তো কিমান হ'ব এতিয়া y হ'ব 27 minus x জ্ঞান হ'ব 27 minus x এতিয়া প্ৰশ্নমতে দিয়া আছে কি দিয়া আছে সংখ্যা দুটা গুণফল মানে পূৰণফল 182 প্ৰশ্নমতে কিমান হ'ব x into 27 minus x = 182 এটা আমি যদি ভাঙি দিও 27x minus x² = 182 এইটো 182 হৈ গ'ল তাৰপিছত এতিয়া আমি সজাই লওঁ x² plus 27x minus 182 = 0 minus to নিকে কৰি দিও x² 27x plus 182 0 এতিয়া ইয়াতে x² সহগ 1 আৰু ইফালে c ভ্যালু 182 into 1 এটো যদি মাল্টিপ্লাই কৰিলে আমি 182 পাম 182 আমি আকৌ উৎপাদকত হেৰি কৰিব লাগিব উৎপাদকত ভাঙিলে আমি ফাৰ্স্ট 2 এ কৰিলো 291 91 হ'ল 7 7 ৰং 91 ন 13 হয় এতিয়া আমি 27 পাব লাগিব 27 পাব লগা হলে আমি কি কৰিম 2 7 যা 14 আৰু 13 14 plus 13 27 হয়তো হৈ যায় গতিকে আমি
x square minus কি কৰিম 14 plus 13 x plus 182 is equal to 0 এইটো হ'ব x square minus 14x আকৌ minus 13x plus 182 is equal to 0 এতিয়া এইটো পৰা x এটা কমন ল'লে x minus 14 আৰু এইটো x minus 14 এইটো minus 13 কমন লৈ আহিলে x minus 14 হ'ব equal to 0 minus minus plus হৈ গ'ল আৰু 13 into 14 182 একে আছে গতিকে x minus 14 কমন লৈ আহিলে আৰু দুইটা পৰা x minus 13 থাকি যাব গতিকে x minus 14 is equal to 0 বা x minus 13 is equal to 0 x সমান হ'ব x is equal to 14 বা x is equal to 13 যদি আমি x ৰ মানটো 14 ধৰো তেতিয়া হলে আনটো সংখ্যা হ'ব 27 minus 14 মানে 13 আৰু যদি আমি সংখ্যাটো যদি 13 ধৰো তেতিয়া হলে আনটো সংখ্যা হ'ব 27 minus 14 গতিকে সংখ্যা দুটা আমি যিকোনো ধৰি ললে হ'ল তাৰ আনসাৰটো কিমান হ'ব সংখ্যা দুটা কি হ'ব 13 14 13 ধৰিলেও আনটো সংখ্যা 14 পাম আৰু 14 ধৰি যদি সংখ্যাটো 14 বুলি ধৰো তেতিয়া হলে আমি 13 পাম তো হ'ব চাৰি নম্বৰত আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এতিয়া আমি ক্ৰমিক সংখ্যা দুটা যোগাত্মক সংখ্যাটো কৰিছে না ধৰো সংখ্যা দুটা এটা কি হ'ব সংখ্যা ধৰো x আৰু আনটো ধৰো x plus 1 হ'ব এতিয়া দিয়া আছে কি আছে প্ৰশ্ন মতে কি দিয়া আছে প্ৰশ্ন মতে দিছে সিহঁতৰ বৰ্গৰ যোগফল মানে x square plus 1 plus x square plus x plus 1 whole square is equal to 365 এতিয়া আমি ভাঙি দিম তো x square plus y plus b whole square x square plus twice x plus 1 is equal to 365 is equal to x square দুটা আছে ন x square plus x square twice x square plus twice x তাৰপিছতে এইটো 1 আৰু ইফালে আছে 360 টো যদি লেফট হ্যান্ড সাইডে লৈ আহো minus 365 হ'ল আৰু ইফালে আছে plus 1 মানে এইটো হলে 1 minus হৈ যাব minus 364 is equal to 0 এতিয়া 2 এটা যদি আমি যদি কমন লৈ আহো 2 এটা যদি হে কৰি দিও ডিভাইড কৰি দিও 2 এটা x square plus 2 নেকি হৈ গ'ল x থাকিব আৰু 2 এ ডিভাইড কৰি যাও 364 টো 2 এ ডিভাইড কৰো কিমান হ'ব 82 182 হৈ গ'ল 0 এতিয়া আমি কি পালো সমীকৰণটো পালো x square plus x minus 182 minus x square plus x minus 182 is equal to 0 এটা লিখা সমীকৰণ পালো এটা সমাধান কৰিব লাগিব পাটিকৰণ পদ্ধতি এতিয়া 182 আকৌ আমি চাব লাগিব এতিয়া এটো 182 into 1 মানে 182 হ'ল আকৌ আমি যদি ভাঙি দিও 2 এ 91 হলে 7 into 13 মানে 14 আৰু 13 হ'ল প্ৰয়োজন হ'ব x square plus 14 minus 13 x minus 182 is equal to 0 x square plus 14x14x minus 13x minus 182 is equal to 0 x to the common x plus 14 minus 13 to the common x plus 14 equal to 0 so x plus 14 common আহিব x plus 14 x minus 13 is equal to 0 take x plus 14 is equal to 0 বা x minus 13 is equal to 0 x is equal to minus 14 বা x is equal to 13
এতিয়া আমাৰ সংখ্যা দুটা যেহেতু যোগাত্মক হয় 14 টো হ'বই নোৱাৰে এইটো অগ্ৰাহ্য লিখিব লাগিব এইটো নহ'ব অগ্ৰাহ্য বুলি লিখিব লাগিব এইটো আৰু এইটো গ্ৰহণযোগ্য 13 টো গতিকে আমাৰ কি হ'ব সংখ্যা দুটা হ'ব এতিয়া সংখ্যা দুটা কি হ'ব সংখ্যা দুটা হ'ব 13 আৰু 13 প্লাছ 1 মানে 14 আনসাৰটো এইটো ফাৰ্ষ্ট নম্বৰটো দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতাটো মানে ভূমিতকৈ কম 7 সেন্টিমিটাৰ যদি অতিভুজটো 13 সেন্টিমিটাৰ হয় আন বাহু দুটা উলিয়াব দিছে মানে ভূমি আৰু উচ্চতা উলিয়াব দিছে এতিয়া ত্ৰিভুজটো এনেকুৱা হ'ব ভূমিটো বেছি আছে উচ্চতাটো কম উচ্চতাটো কমিব অতিভুজডাল দিয়া আছে অতিভুজডালত দিয়া আছে কিমান অতিভুজটো 13 ভূমিটো আমি উচ্চতাটো ধৰি লওঁ সৰুটো ধৰি লওঁ ভূমিটো যদি x হয় তেতিয়া হ'ব কি হ'ব ভূমিটো যদি x হয় তেতিয়াহ'লে এইটো উচ্চতা কি কয় সৰি উচ্চতাটো যদি x হয় মানে উচ্চতাটো সৰুটো ধৰি লৈছোঁ মই ভূমিটো হ'ব কিমান x + 7 আৰু অতিভুজটো দিয়া আছে 17 এইটো দিয়া হৈ আছে এতিয়া আমি পাইথাগোৰাছৰ থিওৰেমটো উলিয়ালে হেৰি কৰিলেই হ'ল সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ থিওৰেমটো ইউজ কৰি ল'লে হৈ গ'ল সলিউশনটো ধৰো উচ্চতা যেগুলো 1 সেন্টিমিটাৰ তা ভূমি হ'ব x + 7 কাৰণ ভূমিটো বেছি হয় উচ্চতাতকৈ দিয়া আছে প্ৰশ্নত ইয়াৰ প্ৰশ্ন মতে কি হ'ব প্ৰশ্ন মতে আমি পাইথাগোৰাছ থিওৰেমটো ইউজ কৰিম ইয়াত পাইথাগোৰাছ থিওৰেমটো কি আছিলে হাইপোটেনিউছ মানে অতিভুজ স্কয়াৰ ইকুৱেল টু উচ্চতা স্কয়াৰ প্লাস মানে উন্নতি স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে ইয়াৰ হাইপোটেনিউছটো ভ্যালু মানে 13 স্কয়াৰ হ'ব 13 স্কয়াৰ ইকুৱেল টু অতিভুজৰ আৰু ইফালে উচ্চতাটো কিমান আছে বা উন্নতি বা উচ্চতা x স্কয়াৰ প্লাস ভূমি স্কয়াৰ ভূমিটো x + 7 হোল স্কয়াৰ তা 13 স্কয়াৰ মানে হ'ল 169 ইকুৱেল টু x স্কয়াৰ প্লাস এটো a + b হোল স্কয়াৰ ভাঙি দিও x স্কয়াৰ প্লাস টুৱাইস ab মানে 2 * 7 * x মানে 14x একেবাৰে কৰি দিছো প্লাস 7 স্কয়াৰ মানে 49 এতিয়া ৰাইট হ্যান্ড সাইডটো আৰু কি আছিল এইটো 49 আছে 49 টো যদি ইফালে লেফট হ্যান্ড সাইডে লৈ আহো কিমান হ'ব 49 টো যদি ৰাইট হ্যান্ড সাইডে লৈ গুছি আহো তেতিয়াহ'লে এইটো 120 হৈ যাব মানে 169 - 49 মানে 120 ইকুৱেল টু x স্কয়াৰ প্লাস x স্কয়াৰ 2x স্কয়াৰ প্লাস 14x এতিয়া আমি তো মিলাই ৰাইট হ্যান্ড সাইডটো ৰাখো ইফালে 14x তবা 120 টো যদি ৰাইট হ্যান্ড সাইডে লৈ গুছি আহো তেতিয়া -120 হ'ব 0 এতিয়া আমাৰ কি হ'ব এটো 2 এটা কমন লৈ লওঁ আমি সুবিধা হ'ব x স্কয়াৰ 2 এটা নাকিয়া কৰি দিও 2 এটা ডিভাইড কৰি দিও গোটেই ইকুৱেশনটো right hand side और left hand side দুইটাকে plus 7x minus 60 is equal to 0 সমান এতিয়া আমাৰ কি মান হ'ব 60 পাদকটো আমি কি কৰিম 5 12 60 ন ভ্যালু হৈ যাব 5 12 60 মানে 12 আৰু 5 ললে হৈ যাব x স্কয়াৰ plus 5x minus সৰি এটো অলপ অসুবিধা হ'ব ন ডাইৰেক্ট বুজিব মানে কৈছো 12 - 5x - 60 is equal to 0 x square plus 12x minus 5x
minus 60 is equal to 0. X এটা যদি কমন লওঁ x plus 12 minus 5 এটা যদি কমন লওঁ x plus 12 is equal to 0. x plus 12 কমন ললে x plus 12 আৰু x minus 5 equal to 0. তেগে x plus 12 is equal to 0 বা x minus 5 is equal to 0. এটা x মানটো কিমান হ'ব minus 12 হ'ব বা x is equal to 5. এতিয়া আমাৰ এটো যেহেতু হেৰি হ'ব x ৰ মানটো নেগেটিভ হ'ব নোৱাৰে গতিকে x ৰ মানটো আমাৰ কি হ'ব 5 হ'ব অৰ্থাৎ এটাকে উচ্চতা কিমান হ'ব উচ্চতা আমি কিমান পাম উচ্চতা পাম 5 সেন্টিমিটাৰ আৰু ভূমি হ'ব ভূমিটো কিমান আছিল x plus 7 আছিল মানে 12 সেন্টিমিটাৰ এনসারটো হ'ব এটা উচ্চতা 5 আৰু ভূমি হ'ব 12 সেন্টিমিটাৰ আমি এটা নেক্সট কোৱেশ্চন 6 নম্বৰ প্ৰশ্নটো দিছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত দিছে সেইদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সেইদিনা উৎপাদনৰ মুঠ খৰচ 90 টকা হয় উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব এতিয়া আমাৰ প্ৰথমতে কি দিয়া আছে প্ৰতিটো বস্তু উৎপাদনৰ খৰচ সেইদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি এতিয়া আমি উৎপাদিত বস্তুৰ সংখ্যাতকৈ মানে প্ৰতিটো বস্তু উৎপাদন কৰোঁতে কিমান খৰচ হৈছে সেইটো উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি তেকে ধৰো উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা x টা বস্তু উৎপাদন কৰিছে এতিয়া প্ৰতিটো বস্তু উৎপাদনৰ খৰচ হ'ব প্ৰতিটো বস্তু উৎপাদনৰ খৰচ ঠিক প্ৰতিটো বস্তু উৎপাদনৰ খৰচ হ'ব প্ৰতিটো বস্তু উৎপাদনৰ খৰচ হ'ব উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি মানে উৎপাদিত বস্তুৰ সংখ্যা আছিল x তাৰ দুগুণ হ'ব 2x plus 3 2x plus 3 হ'ল এতিয়া কি হ'ল এটা বস্তু আমি কি পালো উৎপাদন কৰোতে খৰচ হয় 2x plus 3 আৰু টোটাল উৎপাদিত বস্তু আছিল x গতিকে মুঠ খৰচটো দিয়া আছে 90 টকা গতিকে এটা বস্তু যদি উৎপাদন কৰোতে যদি 10 টকা খৰচ হয় তেতিয়াহলে 20 টা বস্তু উৎপাদন কৰোতে কিমান হ'ব মাল্টিপ্লাই কৰিলে হ'ব এটা দিয়া আছে এটা বস্তু উৎপাদন কৰিলে খৰচ হয় ইমান আৰু কিমান বস্তু উৎপাদন কৰিছে এক্সট্ৰা গতিকে এক্সট্ৰা বস্তু উৎপাদন কৰিলে কিমান খৰচ হ'ব x * 2x plus 3 দিয়া আছে x * 2x plus 3 is equal to 90 তো ভাঙি দিলে 2x square plus 3x is equal to 90 এতিয়া 2x square plus 3x minus 90 is equal to 0 এতিয়া আমি যদি এটো চাও 19 to 2 হ'ব মানে 180 তো আমি উৎপাদকত কৰিলে 180 to 90 90 কৰিলে কিমান হ'ব 90 90 93 কৰিলে 30 তাৰপিছত আকৌ 3 কৰিলে 10 to 5 এতিয়া আমাৰ 3 লাগে নহয় এটো 3 উলিয়াব লাগিব গতিকে আমি কি কৰিম 3 কাৰণে আমি 2 into 3 6 6 into 3 18 যদি লৈ লওঁ আৰু ইফালে 10 18 10 মানে 18 minus 10 নহ'ব আমি কি কৰিব লাগিব 3 into 3 9
9 to 18 হ'ব নহ'ব 3 to 3 to 6 6 into 2 12 আৰু 15 3 into 5 15 আৰু 12 কৰিব লাগিব 15 into 12 হৈ গ'ল 180 হয় গতিকে আমি কি কৰিলোঁ 2x square plus 15 minus 12 is 15 minus 12 equal to 180 হ'ব minus 90 is equal to 0 2x square plus কাম কৰোঁ আমি এইটো minus 12 x to পাহৰি গৈছোঁ লিখিবলৈ 15x minus 12x minus 90 is equal to 0 যদি এইটো x এটা যদি আমি কমন আনো 2x plus 15 minus 12 যদি কমন আনো 12 কমন আহিব এইটো 12 হয় কেনেকৈ আহিব 12 হয় 90 ডিভাইড কৰিব নোৱাৰোঁ আমি এইটো 90 ডিভাইড কৰিলে কিমান হ'ব 6 চব নহ'ল 90 6 কৰিম আমি 12 হ'ব মাইনাছ 6 এটা যদি কওঁ তেতিয়া থাকিব কিমান 2x মাইনাছে মাইনাছে প্লাছ হ'ব ন প্লাছ কৰিলে সেইটো মাইনাছ হ'ব আকৌ ফুল বাঢ়ি গ'লে 15 equal to 0 এতিয়া 2x plus 15 কমন আহিলে দুই পিনৰ পৰা তাৰপৰা x minus 6 is equal to 0 গতিকে 2x plus 5 is equal to 0 বা x minus 6 is equal to 0 এইটো হ'ব x is equal to 15 x মানটো হ'ব minus 15 by 2 বা x is equal to 6 এটা নেগেটিভ হ'ব নোৱাৰে x ৰ ভ্যালুটো অগ্ৰাহ্য হ'ব x ৰ মানটো হ'ব 6 x ৰ মানটো 6 হ'লে এতিয়া মানে কি বুলি দিছে এইটো বস্তুটো উৎপাদিত বস্তুৰ সংখ্যা হ'ল x উৎপাদিত বস্তুৰ সংখ্যা হ'ব x বস্তুৰ সংখ্যা x আৰু উৎপাদিত বস্তুৰ সংখ্যা 6 আৰু প্ৰতিটো বস্তুৰ মূল্য হ'ব প্ৰতিটো বস্তুৰ মূল্য মানে twice x 2 into 6 plus 3 12 plus 3 15 টেনচাৰ হ'ব আজিলৈ ইমানে আৰু যদি পিছত পাৰোঁ কৰিম আৰু এইখিনি জেনেৰেল মেথমেটিক্সৰ কাৰণে হয় এডভান্স মেথছৰ কাৰণে মই কৰা নাই কৰিম পিছত ধন্যবাদ